এতিয়া প্ৰমোদ বড়ো চৰকাৰে মানুহবিলাকক উচ্ছেদ কৰা নাই। প্ৰমোদ বড়ো চৰকাৰে বৰ্তমান মানুহবিলাকক মাটি নোহোৱা মানুহবিলাকক মাটিহে দি আছে। গতিকে আজি বিপিএফে আগত কিমান জনক মাটি দিছে আমি নাজানো, কিন্তু আমাৰ চৰকাৰে এতিয়া 3 লাখ 3.5 লাখতকৈ ওপৰত মানুহবিলাকক মাটি দিলে। সুন্দৰবিল এই এৰিয়াত মানুহবিলাকে এটা আতংকময় পৰিস্থিতিত আছে। বিশেষকৈ ইয়াতে অপজিশ্যনৰ মানুহবিলাকে এটা লিফলেট ওলাই পেলাই যে কোনো এটা চৰকাৰী নথি নহয়, এইটো চৰকাৰৰ পৰা কোনো অৰ্ডাৰ নাই, এনেকৈ অৰ্ডাৰ নোহোৱা এটা লিফলেট তেওঁলোকে ওলাই দিলে প্ৰায় আজিৰ পৰা প্ৰায় 2 সপ্তাহমানৰ আগত। তাৰপিছত ইয়াত লিখা হৈছে যে এইবিলাক গাঁও তেওঁলোকে মেনশ্যন কৰিছে যে এইবিলাক গাঁৱত উচ্ছেদ হ'ব বা বিশেষকৈ কুন্দৰবিল অঞ্চলত উচ্ছেদ হ'ব বুলি মানুহৰ মাজত সন্ত্ৰাস সৃষ্টি তেওঁলোকে কৰি দিলে। যে সন্ত্ৰাস সৃষ্টি যে তেনেকৈ আমি গম পালোঁ যে ইয়াত মানে এনেকুৱা মানুহবিলাকে আতংকময় পৰিস্থিতিত আছে, তেতিয়া আমি সুধিলোঁ যে আমি চাৰ্কল অফিচাৰক সুধিলোঁ, DFOকো সুধিলোঁ, তেওঁলোকে একোৱেই নাজানে, কোনো চৰকাৰী নথিয়ে নহয় এইটো। গতিকে এইটো 100% এটা পলিটিকেল এটা মটিভেশ্যন। এইটো হ'ল চাৰ্কুলেটেড বাই BPF, এইটো BPFে কৰিছে, ৰিহন দৈমাৰীৰ ডাইৰেকশ্যনতে কৰা হৈছে এইটো। গতিকে ইয়াৰ কোনো চিন্তা কৰিবলগীয়া নাই। আজি ইয়াতে মিটিং কৰা হ'ল। BPFে যি ধৰণে মানুহবিলাকক মিষ্ট্ৰিট কৰি হৈছে, ৰাইজে কৈছে এইটো BPFৰ জৰিয়তে কৰা হোৱা বুলি। তাৰপিছত ইয়াতে আজি DFO আহিলে, DFO স্পষ্ট কৰি দিলে, আৰু ঠিক তেনেকৈ আমাৰ চাৰ্কল অফিচৰ তৰফৰ পৰা এইটো স্পষ্ট, এইটো চৰকাৰৰ ভাৱে কোনো এটা অৰ্ডাৰ নাই, এইটো মিছাকৈ ভুৱাকৈ কৰা হৈছে। গতিকে আজি আকৌ আমাৰ ইউনাইটেড পিপলছ পাৰ্টিৰ তৰফৰ পৰা মই স্পষ্টীকৰণ দিছোঁ যে আমাৰ চৰকাৰে মানুহবিলাকক নেখেদায়, আৰু ইয়াতে উচ্ছেদো নহয়। যেনেকৈ BJP চৰকাৰে উচ্ছেদ কৰি আছে, আমাৰ BTRত উচ্ছেদ আমি কৰিব কেতিয়াও নিদিওঁ। এতিয়া প্ৰমোদ বড়ো চৰকাৰে মানুহবিলাকক উচ্ছেদ কৰা নাই। প্ৰমোদ বড়ো চৰকাৰে বৰ্তমান মানুহবিলাকক মাটি নোহোৱা মানুহবিলাকক মাটিহে দি আছে। গতিকে আজি BPFে আগত কিমান জনক মাটি দিছে আমি নাজানো, কিন্তু আমাৰ চৰকাৰে এতিয়া 3 লাখ 3.5 লাখতকৈ ওপৰত মানুহবিলাকক মাটি দিলে। গতিকে যিবিলাকে তেওঁলোকৰ মাটি বাৰী হোৱা নাছিল, তেওঁলোকে যিবিলাকে মাটি পাবৰ কাৰণে যোগ্যতা আছে, তেওঁলোকৰ মাটিটো দিয়া হৈছে। কিন্তু আমি ৰেকৰ্ডটো চাইছোঁ যে তেওঁলোকে মোটামুটি 22 হাজাৰ মাত্ৰ তেওঁলোকে অন ৰেকৰ্ড 17 বছৰৰ মাটি বাৰী দিছে, অথচ যোগ্যতা থকা স্বত্বেও। গতিকে ইয়াতে ডিফাৰেঞ্চটো চাওক। আজি আমি কোনো এটা চৰকাৰে কোনো এটা আঁচনি লোৱা নাই যে মানুহবিলাকক খেদাব। আৰু এই কুন্দৰবিল অঞ্চলটো আমাৰ অতি পুৰণীয়া অঞ্চল। এই অঞ্চলত ইয়াতে বহুত মানুহ আছে যিবিলাকে আজি আমি দেখা নাই, যে আমি নেদেখা সময়ৰ পৰাই তেওঁলোকে ইয়াতে বসবাস কৰি আছে। গতিকে মিছামিছি মানুহবিলাকক এনেকৈ সন্ত্ৰাস সৃষ্টি কৰি পেলাই এটা আতংকময় পৰিস্থিতি ক্ৰিয়েশ্যন কৰাটো এইটো আইনৰ বিৰোধী। যদি প্ৰয়োজন হয় এই ফল্ছ ইনফৰমেশ্যন তেওঁলোকে মানুহবিলাকক চাৰ্কুলেশ্যন কৰি পেলাই মানুহক যে এনেকৈ আতংকময় সৃষ্টি কৰিছে, ইয়াৰ পৰা আমি এফিডেভিট ফাইল কৰিবলৈ বাধ্য হ'ম। গতিকে এইটো ইয়াতে কোনো ভয় কৰিবলগীয়া একো নাই। ইয়াতে কোনো খেদাব নোৱাৰে। UPPL প্ৰমোদ বড়ো চৰকাৰে যিমান দিন থাকিব, ইয়াতে কোনো উচ্ছেদো নহয়, আৰু তেওঁলোকৰ মাটি পাৰ্মানেণ্টহে হ'ব। আৰু ইয়াক যিহেতু তেওঁলোকে পাৰ্মানেণ্ট মানুহ, ইয়াতে কোনো এটা খেদাখেদিৰ কোনো ৰাজনীতি নহয়। কিন্তু ইয়াত BPFে কৰি আছে ৰাজনীতি, আপোনালোকক খেদাব বিচাৰিছে বুলি কয়, যাতে যেন তেওঁলোকে ভোট পায়, এইটোও কৰি আছে। ইয়াৰ কোনো এটা চিন্তা কৰিবলগীয়া একো কাৰণ নাই। ইয়াৰ কাৰণে মই কুন্দৰবিল আমজুলি এই অঞ্চলৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ, আপোনালোকে আতংকময় পৰিস্থিতি থাকিব নালাগে। ইয়াত কোনো আশংকা নাই। আপোনালোকে এই অঞ্চলৰে বাসিন্দা, আপোনালোকে আমাৰ লগতে একেলগে থাকিব শান্তিত।